নমস্কাৰ জয় শ্ৰী ৰাম জয় হনুমান আকৌ এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আজি ভিডিওটো অকনমান বেলেগ টাইপৰ ভিডিও হনুমানজীৰ ওপৰত ভিডিও নহয় মই আজি অৰাৰ বিষয়ে কম আৰু অৰা আমি কি দৰে আমি প্ৰকৃতিৰ সহায়ত নেচাৰৰ সহায়ত আমি আমাৰ অৰাটো কেনেদৰে ষ্ট্ৰং কৰিব পাৰো কেনেদৰে আমাৰ অৰাটো ক্লিন কৰিব পাৰো বা কেনেদৰে আমাৰ অৰাটো প্ৰটেক্ট কৰি ৰাখিব পাৰো সো হেইখিনি ওপৰত আজি ভিডিওটো বেস্ট হয় সো আমি অৰা নেচাৰৰ সহায়ত আমি ক্লিন কৰাৰ আগতে অৰা কি বস্তু হেইটো জানিব লাগিব অৰা হৈছে আমাৰ শৰীৰৰ মানে চাৰিওপিনে ঘূৰি থকা এটা এনাৰ্জি এই পৃথিৱীখনত প্ৰত্যেকটা বস্তুৰে মানে এনাৰ্জি থাকে প্ৰত্যেকটা বস্তুৰে এটা অৰা থাকে ঠিক তেনেদৰে আমাৰ মানুহৰো অৰা এটা থাকে আমাৰ হোল বডি মানে প্ৰটেক্ট কৰি ৰাখে সেই অৰাটো আৰু অৰা যেতিয়া আমাৰ দুৰ্বল হয় তেতিয়া আমাৰ শৰীৰত বহুত নেগেটিভিটি আমাক সোনকালে এট্ৰেক্ট কৰে আৰু আমাৰ কেতিয়াবা গা চাও একদম কিছুমান মানুহক মই এক্সাম্পল এটা দিছো কিছুমান মানুহৰ লগত যেতিয়া আমি কথা পাতো বহুত বেছি পজিটিভ বা এনাৰ্জেটিক ফিল হয় আৰু কিছুমান মানুহৰ লগত কথা পাতিলে বহুত বেছি নেগেটিভ বা কথা পাতাৰ পিছতে গাটো একদম বেয়া লাগে লো ফিল হয় নিজৰে সো তেনেকুৱা হয় সাগে বহুতৰে সো যদি তেনেকুৱা হয় আমি আমাৰ অৰাটো আমি প্ৰকৃতিৰ সহায়ত আমি অৰাটো আমাৰ ক্লিন কৰিব পাৰো আগৰ দিনৰ মানে কি আছিলে মানুহবোৰে তেনেকে অৰা নিজৰ ক্লিন কৰিছিলে কিন্তু আজিকালি আমি কি মানুহৰ যিমানে বেছি টেকনলজি এডভান্স হৈ গৈ আছে হিমানে আমি মানুহবোৰে মানে মোবাইলত ব্যস্ত এজনে আনজনৰ গসিপ বেয়া কথা হেইবোৰত মানে ঠাণ্ডা কিন্তু আমি মানে আমাৰ যেটো অৰাটো হেইটো আমি একদম সহজতে আমি ঘৰতে আমি হেইটো একদম ভালকে প্ৰটেক্ট কৰি ৰাখিব পাৰো আৰু আমি যদি আমাৰ অৰাটো যদি ক্লিন কৰি নাথাকো বা আমাৰ অৰাটো যদি আমি প্ৰটেক্ট কৰি নাথাকো তেতিয়া হলে বেয়া বস্তুবোৰে আমাক সোনকালে এট্ৰেক্ট কৰিব পাৰে অগ্নি বায়ু মাটি পানী আকাশ আপোনালোকৰ বেছি সময় নলয় মই ভিডিওটো একদম মেইন পইণ্টত যাও আমি অগ্নিৰ সহায়ত আমি অৰাটো আমাৰ কেনেদৰে ক্লিন কৰিব পাৰো এটা এটাকে মই কৈ যাই আছো আপোনালোকে তেনেদৰে হেইটো নিয়মটো আপোনালোকে ঘৰত ফলো কৰিব নিজে ৰিজাল্ট পাব হেইটোৰ ফাৰ্স্ট হৈছে আমি অগ্নিৰে ফায়াৰেৰে আমি আমাৰ কেনেদৰে আমি অৰাটো আমাৰ ক্লিন কৰিব পাৰো আগৰ দিনৰ মানে কি আছিলে ধৰক মা হতে বা আইতা হতে কি নজৰ লাগিলে শুকান জলকীয়া বা কি কয় এটো বেহাৰ বগা বেহাৰটো তেনেকে লৈ মানে মূৰৰ ওপৰেৰে মানে খুৰাই পেলাই জুইত দিছিলে আৰু গন্ধ ওলালে কৈছিলে যে মুখ লাগিছে বা নজৰ লাগিছে তেনেকে কৈছিলে ঠিক তেনেদৰে আমি আমাৰ ঘৰতে আমাৰ অৰাটো আমি ক্লিন কৰিব পাৰো অগ্নিৰ সহায়ত ধৰক আমি আৰতি যে মন্দিৰত কৰে হেইটো আমাৰ আৰতিটো যে আমি সাকি গছিৰ পৰা এনেকে যে লওঁ মন্দিৰত গলে হেইটোৰ পৰাও আমাৰ অৰা ক্লিন হয় আৰু এটা বস্তু কৰিব পাৰে ঘৰত সাকি গছি জ্বলাই পেলাই যিকোনো সাকি ঘিৰে হক বা মিঠাতেলৰে হক বা কৰ্পূৰ দি পেলাইও জ্বলাই পেলাই সাকিত প্ৰত্যেকজন মানুহৰে এইটো উপায়টো কৰিব পাৰে ঘৰৰ থিয় হৰ মানুহজনক থিয় হ'ব দি পেলাই তেওঁৰ মানে মূৰৰ ওপৰৰ পৰা তললৈ সাকি গছ জ্বলাই পেলাই নিজৰ অৰাটো এনেকে ঘুৰাই ঘুৰাই ভৰিৰ মূৰৰ ওপৰৰ পৰা ভৰিৰ তলৰে মানে এন্টি ক্লকৱাইজ ঘুৰাব লাগিব আমি ঘড়ীটো ঘুৰে এনেকে কিন্তু আমি উল্টা দিশত ঘুৰাব লাগিব মানে বাও হাতত আমাৰ ঘুৰাব লাগিব মানে সাকি গছি বাও ফলত এনেকে 11 বাৰ বা 21 বাৰ তেনেকে ঘুৰাব লাগিব সাকিৰ সহায়ত সাকিৰ পোহৰটো পৰা তেনেকে আমি অৰা ক্লিনছ কৰিব পাৰো আৰু সেকণ্ডতে দুডাল ধূপ জ্বলাই পেলাই তেনেকৈ আমি 11 বাৰ বা 21 বাৰ মূৰৰ পৰা ভৰিলৈকে বাংটো সাইডত তেনেকে আমি আমাৰ অৰাটো ক্লিন কৰিব পাৰো আৰু ইতিয়াটো ভাল হৈছে ঠাণ্ডাৰ দিন আহিছে ঠাণ্ডাৰ দিনতটো কি কৰিব পাৰে আপোনালোকে জুই যোনটো আমি জুইৰ হেক যোনটো লও নহয় ঠাণ্ডাৰ দিনত জুই পোৱাব পাৰো আৰু জুই পোৱালে আমি এনেকে থাকিব নালাগে আৰু ভৰিবিলাকো এনেকে ক্ৰস কৰি থাকিব নালাগে বা হাতখনো এনেকে থাকিব নালাগে তেতিয়া আমাৰ অৰাবিলাক ব্লক হৈ যায় মানে আমাৰ এনাৰ্জি বিলাক এনেকে থাকিলে ব্লক হৈ যায় সো খুলাকে নিজে মানে এনেকে এনাৰ্জি মানে জুইটো যাতে নিজৰ তাত লাগে আৰু আমি অৰাটো তেনেকে মানে আৰু ভৰিবিলাক এনেকে ক্ৰস কৰি ৰাখিব নালাগে
ভালকে আমি যি নৰ্মেল থাকো বা হাতখন এনেকে খোলাকে দি আমি জুইৰ তাপটো নিজৰ শৰীৰত ল'ব লাগে আৰু আমাৰ মাঘ বিহুত যে আমি মেজি যে জ্বলাও আমাৰ লয়াৰ আছে মোৰ ইপিনে ভেলা ঘৰ বুলি কয় আমি মেজি যে জ্বলাও সেইটোও ল'লে বহুত ভাল আৰু সেইটোৰ অগ্নিৰ তাপটোৱে আমাৰ এনাৰ্জি ক্লিন কৰে আৰু সেই যোনটো মেজিৰ চাৰিওপিনেও যদি আমি ঘূৰি লওঁ নহয় তেতিয়া আমাৰ এনাৰ্জিটো মানে বহুত প্ৰটেক্ট হৈ থাকে সো তেনেকুৱা কৰিব লাগে আগৰটো আছিলে পুৰা মানুহবিলাকে আইতা ককাহঁতে জুই মানে হেকটো লৈছিলে কিন্তু আজিকালি যিমানে মই ক'লো নহয় টেকনলজি এডভান্স আমাৰ মানে সেইবোৰত ফোকাস নাই আমি মানে মোবাইলটো চাওঁ বা হিটাৰে থাকে বা হিটাৰৰে আমি হেৰিটো লওঁ গৰমটো কিন্তু আমি যোনটো জুইৰ তাপ খৰিৰ জুইটোৰ যোনটো তাপ সেইটো ল'ব পাৰিলে আমাৰ অৰা ক্লিন হয় নেক্সট হ'ল পানীৰ সহায়ত ওয়াটাৰৰ সহায়ত আমি আমাৰ নিজৰ অৰাটো ক্লিন কৰিব পাৰোঁ ওয়াটাৰ টেকনিক মোৰ ভিডিওতে শেয়াৰ কৰিছো ওয়াটাৰ টেকনিক কৰি আমি আমাৰ অৰা ক্লিন কৰিব পাৰোঁ আৰু আমাৰ বডি হিল কৰিব পাৰোঁ মানে আমাৰ বডিটো যদি কোনোবাৰ বেমাৰো হৈ আছে সেই পানী এক গিলাস লৈ পেলাই আমি সদায় যদি পানী গ্লাছত সদায় যদি আমি কওঁ মই সুস্থ মই বহুত সুখী মোৰ বহুত টকা পইচা আছে ভাল ভাল যদি পজিটিভ এফাৰ্মেশন দি যদি আমি অকনমান পানীটো অকনমান টাইম ধৰি পেলাই এইখিনি পানী যদি আমি খোৱা ষ্টাৰ্ট কৰো তেতিয়া হলে আমাৰ বডিটো বহুত ফাষ্ট মানে হিলিং হয় পজিটিভ হিলিং হয় আৰু কি কৰিব পাৰে হনুমান চালিসা পঢ়িলে যে মই কওঁ খতিত বা গ্লাছত পানী থব লাগে হেতুৱে পানী আমাৰ শৰীৰত এপ্ৰক্স 70 to 80% আছে এপ্ৰক্স 70 আছে আমাৰ শৰীৰত তো পানী যেতিয়া আমি পানীক যদি আমি মন্ত্ৰ উচ্চাৰণ কৰি বা পজিটিভ এফাৰ্মেশন দি পেলাই যদি আমি পানীখিনি গ্ৰহণ কৰো তেতিয়া হেতু মানে যিখিনি মন্ত্ৰ আমি উচ্চাৰণ কৰিছো পজিটিভ যোনখিনি দিও বা হনুমান চালিসা পঢ়াৰ আগত যদি আমি এগিলাস পানী ভাল খতি বা গ্লাস এটাত কেতিয়াও ব্যৱহাৰ নহোৱা তাতে যদি এটা আমি তুলসীৰ পাত দিও দি পেলাই যদি আমি হনুমান চালিসাখন পঢ়ি পেলাই ফুক মাৰি যদি এই গিলাস পানী খাই দিও বা যাৰ বেমাৰ নাছে ৰোগ হাৰে সব পীৰা জপত নিৰন্তৰ হনুমত বীৰা কৰি পেলাই 11 বাৰ বা 21 বাৰ হেইটো যদি আমি লাইনটো যদি পঢ়ি পেলাই ফুক মাৰি দিও তাৰ পিছত আমি যদি খাও তেতিয়া হলে আমাৰ বডিটো বহুত ফাষ্ট হিলিং হয় তেনেকে কৰিব পাৰে আৰু এটা কথা মন কৰিছে নে পূজাতে হক বা যিকোনো মন্দিৰত গলে আমাক যে জল পানী খাব দিয়ে হেইটোই আসলতে ৰিজন জল পানী খালে আমাৰ যি শৰীৰৰ অৰাবিলাক বডিটো মানে আমাৰ বহুত ফাষ্ট হিলিং হয় সো এনেকুৱা মানে কৰিব পাৰে আৰু পানীৰ সহায়ত আৰু এটা বস্তু কৰিব পাৰে পানী আমাৰ গা ধোৱা পানীত অকনমান এচিকুটমান পিঞ্চ অফ সল্ট দি পেলাই আমি গা ধুব পাৰো হেইটো কৰিলে বহুত বেছি নেগেটিভিটি আমাৰ শৰীৰৰ পৰা গুচি যায় বা আমাৰ যদি খৰ মুছো তেতিয়া খৰ মুছা পানীখিনিতো যদি আমি এচিকুট নিমখ দিও আৰু গা ধোৱা পানীখিনিত আৰু খৰ মুছা পানীখিনিত যদি আমি অকনমান দালচিনিৰ পাউডাৰও দিও তেনেকো আমাৰ বহুত ভাল আৰু তেনেকে কৰিব পাৰে আপোনালোকে আৰু এইকেইটা মই বেলেগৰ ভিডিও চাই কোৱা নাই দে মই নিজে এইটো মানে কি কৰি কেনেকে মানুহৰ যিহেতুকে বহুত নেগেটিভিটি বহুত আনে কোনোবাই ব্ল্যাক ম্যাজিক কৰি থৈ দিব বা কোনোবাৰ একদম শৰীৰত ইমান বেমাৰ ঠিকে নহয় হনুমান চালিসা পঢ়ি আছে কিন্তু একো ফল পোৱা নাই কিছু মানে ডক্টৰৰ ওচৰত গৈ আছে কিন্তু ৰিপৰ্ট সব নরমাল সো এইকেটা আপোনালোকে কৰিব পাৰে মানে মই নিজে মানে ভাবি পেলাই হে এইকেটা মানে পইণ্ট কেটা উলাইছো আৰু আপোনালোকৰ কাৰণে একমাত্ৰ আপোনালোকৰ কাৰণে সো এইকেটা মানে কৰি চাব আৰু এদিন বা দুদিন কৰিলে এইকেটাৰ মানে ৰিজাল্ট নাপায় এটলিষ্ট 21 ডেজ নহলে 40 দিনলৈ তো এইকেটা কৰিবই লাগিব তেতিয়া হে ৰিজাল্ট পাব তাৰ পিছত আহিল বায়ুৰ দ্বাৰাও আমি আমাৰ শৰীৰৰ যোনটো অৰা ক্লিন কৰিব পাৰো ধৰক আমি কি ঘৰৰ ভিতৰতে নেথাকি পেলাই 5 মিনিট 10 মিনিট তেনেকে যদি আমি অকনমান বাহিৰত যাও আৰু এনেকে তো কৈছোৱে মই এনেকে থাকিব নালাগে নিজৰ হাত সদায় ভৰি খোলা কৰি দিব লাগে ক্ৰস কৰি থাকিব নালাগে এনেকে যদি আমি অকনমান বায়ুটো লও নিজৰ শৰীৰত বা আজিকালি তো ঠাণ্ডাৰ দিন যদি 5 মিনিট 10 মিনিটও যদি আমি সূৰ্যৰ ৰশ্মিটো যদি আমাৰ গাত মানে পৰিব দিও যোনটো সান বাথ বুলি কোৱা হয় বাহিৰৰ ফালে এইটো বহুত সান বাথটো কিন্তু আমি মানে হেইবিলাক মানে প্ৰয়োগ কৰিব নাজানো আসলতে সো সেই কাৰণে সূৰ্যৰ যোনটো ৰশ্মিটো হেইটোৰ দ্বাৰা আমি আমাৰ শৰীৰটো
মানে ধুৱাই দিব পাৰোঁ, বেয়াবিলাক মানে ধুব পাৰোঁ, মানে ভাল কৰি দিব পাৰোঁ। চ' সূৰ্যৰ ৰশ্মিটো বা বাহিৰত গৈ অকণমান বায়ুৱে ল'লে, যোনটো ফ্ৰেছ এয়াৰ, প্ৰকৃতিৰ মাজত থাকি বা ক'ৰবাত ফুৰিব গ'লে অকণমান নিজৰ হাতখন দি পেলাই নিজৰ ফিল কৰিলে যে বায়ুটোৱে আমাৰ অৰাটো ক্লিন কৰি আছে। চ' সেইখিনিয়ে। পিছত আহিব মাটি, আৰ্থ। মাটিৰ দ্বাৰাও আমি আমাৰ অৰা ক্লিন কৰিব পাৰোঁ। আমাৰ ঘৰতো সকলোৰে চোতাল থাকে, যিহেতুকে আমি অসমীয়া মানুহ, আমাৰতো চোতাল থাকে। চ' চোতালখনত যোনখিনিত মাটি থাকে সেইখিনিত অকণমান স্পৰ্শ কৰিব লাগে আৰু মাটিখিনিত থিয় হৈ থাকিব লাগে। এইটো আৰ্থিন যে আমাৰ যে মাটিত খান্দি পেলাই যে আৰ্থিনটো যে কাৰেণ্টৰ লগত যে এইটো কানেকশ্যন কৰে, সেইটো একমাত্ৰ মানে মাটিৰ পৰা আৰ্থিনটো লৈ পেলাইহে মানে এইটো আমাৰ ইলেক্ট্ৰিচিটিৰ লগত যে কানেক্ট কৰে, ঠিক তেনেকুৱা আমাৰ বডিটো মাটিৰ লগত ভৰিখন মাটিত দি পেলাই মানে টাচ কৰি আমাৰ মানে আমি অৰাটো ক্লিন কৰিব পাৰোঁ। আৰু কিছুমানৰ ধৰক মাটি নাথাকিব পাৰে, ঘৰত টাব থাকে নহয়, ফুলৰ টাব, তাততো মাটি থাকে, সেইখিনি অকণমান স্পৰ্শ কৰিলে হ'ল মাটিখিনি, অকণমান পানী চানি দি পেলাই গছজোপাকে অকণমান ঠিক কৰিলে বা পানী দিলে, তেনেকৈ আৰু গছজোপাৰ তলতে এগছি চাকি জ্বলাই দিলে বা ধূপ দিলে, তেনেকৈও ফ্লেটত থকা মানুহবিলাকে তেনেকৈও মানে নিজৰ অৰাটো ক্লিন কৰিব পাৰে। আৰু যাৰ যাৰ চোতাল আছে তেওঁলোকৰতো ভালে অকণমান টাইম মাটিৰ লগত কানেকশ্যনটো কৰিব লাগে। আৰু আজিকালি কি হয়, ঠাণ্ডাৰ দিনত ৰাতিপুৱা কুঁৱলীটো পৰে নহয় আমাৰ ঘাঁহ বনত, এইবিলাকো ভৰিৰে মানে খোজ কাঢ়িলে বহুত বেছি ভাল হয়। আৰু আগৰ দিনৰ আমাৰ ককাহঁতে এইবিলাক কৰিছিলে কাৰণে তেওঁলোকৰ মানে বেমাৰ আজাৰ নাছিলে, কিন্তু আজিকালি আমি ঘৰৰ ভিতৰতে বন্ধ হৈ থাকোঁ কাৰণে আমাৰ আচলতে বেমাৰ আজাৰ, এইবিলাক নিগেটিভ এনাৰ্জি বা কোনোবাই কিবা যদি মন্ত্ৰ কৰি দিয়ে, আমাৰ অৰাটো মানে প্ৰটেক্ট নাই কাৰণে, ঢিলা কাৰণে আমাৰ মানে এইবোৰ বেয়া বস্তুবোৰে আমাক বেছি এট্ৰেক্ট কৰে। সেইকাৰণে মানে এইকেইটা মানে কৰি চাব। আৰু লাষ্টটো হৈছে আকাশ, স্পেচ। আকাশৰ দ্বাৰা আমি আমাৰ অৰাটো ক্লিন কৰিব পাৰোঁ। আকাশৰ দ্বাৰা মানে মইতো ক'লোৱে চানবাথ, সূৰ্যৰ ৰশ্মিটো ল'ব লাগে। তাৰপিছত আমি মন্ত্ৰ চেণ্টিং কৰিব লাগে, ওমকাৰ, ওমৰ অ'টো বেছি নকৈ পেলাই ওম মটো বেছি উচ্চাৰণ কৰি, তেনেকৈ আৰু 11 বাৰ বা 21 বাৰ আমি মন্ত্ৰ চেণ্ট কৰিব লাগে। আৰু যিহেতুকে ওমটো ধ্বনিটো আমাৰ ইউনিভাৰ্চত মানে থাকে আৰু সৌৰজগতত মানে ওম শব্দটো চাইন্সেও এইটো প্ৰুভ কৰিছে যে ওম শব্দটো আমাৰ ইউনিভাৰ্চত মানে শুনিব পোৱা যায়, আমাৰ মানে সৌৰজগতত। চ' ওমটো মাতিলে আমি বহুত বেছি এনাৰ্জেটিক ফিল কৰোঁ। আৰু যিকোনো ধৰক গায়ত্ৰী মন্ত্ৰ বা যিকোনো ধৰক মন্ত্ৰ উচ্চাৰণ কৰাৰ আগত বহুত বেছি সাৱধান হ'ব লাগে। আমি যিহেতুকে নাজানো, সেইকাৰণে একদম সহজ আমি ওমকাৰ, ওমটো উচ্চাৰণ কৰিয়ে আমি আমাৰ অৰাটো আমি ক্লিন কৰিব পাৰোঁ 11 বাৰ বা 21 বাৰ। চ' এইকেইটাই আৰু এইকেইটা 5 এলিমেণ্টছ আমাৰ যি মানে মই যোনকেইটা ক'লোঁ, এইকেইটা 5 এলিমেণ্টছ নেচাৰৰ, প্ৰকৃতিৰ 5টা এলিমেণ্টৰ বিষয়ে জনালোঁ। আৰু সেইকেইটাৰ দ্বাৰাই আমি আমাৰ অৰাটো ক্লিন কৰিব পাৰোঁ। চ' এইকেইটা মানে কৰি চাব, কিন্তু এদিন দুদিনতে কিন্তু ভাল নাপায় দেই। এদিন দুদিনত ভাল পোৱা হ'লেতো একদম মানে কিছুমানে ৰেমেডি দিয়ে নহয়, এদিনত কৰ'ৰপতি বনাই যাব, এদিনত মানে ধাৰ মাৰি যাব, তেনেকুৱা একো নহয়। নিজে কৰিব লাগিব, যিহেতুকে আমাৰ অৰাটো বহুত দিনৰ পৰা এইবিলাক নিগেটিভিটিয়ে মানে আমাক আৱৰি আছে। চ' এইকেইটা যদি কৰে নহয়, 5টা এলিমেণ্ট নেচাৰৰ সৈতে, আমি প্ৰকৃতিৰ সৈতে, ধৰিত্ৰী মাৰ সৈতে কানেক্ট হৈ আমি আমাৰ অৰাটো ক্লিন কৰিব পাৰোঁ। চ' সৰু বাচ্ছাৰ পৰা একদম বুঢ়া মানুহলে এইকেইটা কৰি চাব পাৰে আৰু আপোনালোকে। আৰু যোনে যোনে কৰি চোৱাৰ পিছত ৰিজাল্ট পায়, তেতিয়াহ'লে এইটো ভিডিঅ'ৰ তলতে আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা কি ৰিজাল্ট পায়। মই মানে নিজেহে মানে এইকেইটা ভাবি মানে এইকেইটা ওলাইছোঁ। চ' মানে কোনোবাই যদি ৰিজাল্ট পায় তেতিয়াহ'লে মোক জনাব আৰু কেনেকুৱা কি ৰিজাল্ট পায়। আৰু ময়ো মানে এইটো কৰা ষ্টাৰ্ট কৰিছোঁ, আপোনালোকেও কৰিব মানে। চ' এইখিনিয়ে আৰু আই হোপ মানে সকলোৱে কৰি এইটো ভাল পাব, আশা কৰোঁ মই এইটো সকলোৰে ভাল হওক, এইকেইটা মানে এপ্লাই কৰি পেলাই। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোত। থেংক ইউ ছ' মাছ, ধন্যবাদ আপোনালোক সকলোকে। জয় শ্ৰীৰাম, জয় হনুমান।